যাওঁ গা পানী ধুবলৈ না ভৰি একেলগে ধুই দিওঁ জবা নবৈ কাপোৰ মেলিলেও যাওঁ ভৰি একেলগে ধুই পিনে ৰুমত সোমাই মোবাইল চাই থাকোঁগৈ এইবোৰ বুঢ়ীহঁতে কাম কৰে নকৰে মোৰ কোনো দৰকাৰ নাই আই দেখিছোনে বাৰু টিউবৱেলটো বেয়া কৰি থৈ গৈছে এটা লেউৱাই থৈ গ'লে নটডাল ৰাতিপুৱা বুঢ়ীয়েহে গা দিছিলে কোনেওতো টিউবৱেলত গা ধোৱাই নাই বোলে মটৰটোও নাই পানী হেৰি কৰিবলৈ ঠিক বুঢ়ীয়ে যি কয় কওক আৰু দেই একদম আৰু বুঢ়ীয়ে ক'ৰ পৰা পানী আনি আনক মই ভৰাই থাকিবলৈ নাই মই এইবোৰ ঘেৰ মাটি চুই মেলি নখন এম্বুলেঞ্চখন নিয়াবলৈ নাই নৈ পা বুঢ়ী আনি থাকিব ক'ৰ পৰা আনে ন আজি ভৰি একেবাৰে ধোৱা মোক খেলি মেলিহে কৰিলে পাই বুঢ়ীজনী এজনী গায়ে নুধুজা গায়ে নুধুৱে ঠাণ্ডা কোনে গা ধুব এনেও ষ্টাইলে কৰি আছোঁ মাজনী তোমাৰ স্কুল যাবলৈ হ'ল নহয় ব'ল ৰাতিপুৱা মই উলিয়াই দিওঁ আকৌ আহে আকৌ তোমাক উলিয়াই নিদিলে আকৌ মই বকিব নহয় ব'লা স্কুল যাবলৈ হ'ল গা ধুবলৈ নাই ভালেই হ'ল পানী নাই তেই কাৰণে ভৰি ইয়াত গা ধুব কি হ'ল আইতাহঁতে চাগে বনাই আছে যা পানী অকণ খোৱা নাই ভৰি একেটা ধুবলৈ দেখিছ নাই পানী অকণ খোৱা নাই মোবাইল অকণ খাইবিগে পানী অকণ খোৱা নাই কি হ'ল কিহৰ কাৰণে টিউবৱেলটোত নাই পানী আপুনি নটাত লৈ উঠা গ'ল নে এইফালে মটৰটোতো নাই টিউবৱেলটো এতিয়া বেয়া হ'ল বুলি নৈলে যাবই নোৱাৰে হা আকৌ আমি কি কওঁ গম পাই নাই চা ৰাতি এডোখৰতে আমি গধূলি নহওঁতে শাক পাচলি ধুওঁগৈ চাউল পাত ধুওঁগৈ এতিয়াহে মটৰ টিউবৱেল হৈছে আগত এখন নৈ পানীয়ে দেখোন মানুহে খাইছিলে আপোনালোকৰ কলিযুগৰ কথা বেলেগ আছিলে এতিয়া আমাৰ কথাও বেলেগ মই ঘৰত আজিলৈকে পানী অকণ কঢ়িয়াই পাইছোঁ আপুনি সেইটো কওকচোন তই তেতিয়া মতা আগত কি কৰি খাম বুলি আহিছিলি হা সি ভাল পাইছিলেনো কেলে যদি খুৱাব নোৱাৰে নৈত গাটো ধুৱে আকৌ নৈত মানুহে আকৌ কি ধুনীয়াকৈ মুকলিয়াকৈ গা ধুৱে নৈ পানীকে খায় একো বেমাৰ নাছিলে আজিকালি মটৰ একদম টিউবৱেল হেৰি হৈ পিনি ষ্টেণ্ডাৰ হৈ তোন আপুনি গা ধুলে যেতিয়া গা ধুই থাকক মই এতিয়া গা চা পানী নাই যেতিয়া আপুনি আনি বোৱাৰী যে গা ধুব পাৰিলে তইতো সোনকালে গা নুধুলি কেলে সেইজনী আপোনাক সুন্দৰী পাৰি আকৌ কিনো কাজিয়া কৰি থাকে দাম বুলি ক'লেও নুশুনেও আমাৰ এজনীয়ে মই এই বাচনকেইটা ধুই দিলে হৈ যাব মই ভাত বাঢ়ি দিম বুলি কৈছোৱে ডাঙৰ নব এই এইফালে আহিবাচোন ৰ'বা মোৰ ছোৱালীজনী স্কুললৈ আছো ৰ'বা তাই টাইম হৈছে মই কৈছো ৰ'বা হ'ব দিয়া মই বাচনকেইটা ধুই লওঁ হ'ব দিয়া তুমি ছোৱালীজনীক উলিয়াই থাকা মই বাচনকেইটা মেলি মাক ভাত দিওঁ ডাঙৰ নব জলিলে মোৰ বেয়াই লাগি যায় পাই মায়ে বকিয়ে থাকে সৰুজনীক মাজুজনীকো বকি থাকে কিনো হ'ব আৰু দেই নাৰ্জি কি কৰিছা হ'ব ব'লা আকৌ তুমি মায়ে এনেকে কি কৰি যাব আছে যে টেবলেট লৈ আছো দেখোন দেখিছে শুনা বহুত কথা এটা ডাঙৰ কথা এটা শুনো কি কথা সৰুজনী আকৌ কৈছে মাইকো ভাত দি ভাত চাদি আজৰি এতিয়া ঘৰত পানী এটোপাও নহয় আমি ব'লা পানীকে নগৈ ব'লা মই সেইবোৰতে বেয়া পাওঁ তাই মাক একদম ভাত চাত দি মেলি তাই একদম নেঞ্চেলে তাই ফালে কৰি লৈছে ভাল বুদ্ধি দিলে দেই মোৰ নেমপুলিচ এই ষ্টাইল কৰা বস্তু চব খালী হ'বলে ষ্টাইল কৰা বস্তু অলপ আমি তেতিয়াহে আকৌ পাম বুঢ়ী কেইদিন ভালকে অকণমান নেন চলাব লাগিব তেতিয়ানে এহেঁততকৈ বেছিকৈ পইচা কেইটামান খৰকাব পাৰিম ভালকে ব'লা কি ভাবি আছা তুমি একো নাই ভবা কিনো ভাবিলোঁ পানী কিন্তু তুমি কৈ দিবা দেই মই নেমপ্লিচ লৈ আছোঁ নহয় ব'লা দুজনে কৰিম ব'লা হা ব'লা টেম্পুলে ইমান খোজ কাঢ়িব লাগে ইমান ভোক গাওঁ আৰু দেই এইখন গাড়ীখন নামিলো দেখোন ৰাস্তাতে দেখি আহিলো মাজনী তুমি বহিছা ছোৱালীজনী ভালে মাজনী বেগটো ল'ৰাচোন যোৱাই নাই নি যোৱাই গুৱাহাটীলৈ গ'ল নহয় তিনিওজন ভাই ককাই দেউতাই গোটেইকেইজন গ'ল কেতিয়াকৈ আহিবনো আহিব আৰু দুসপ্তাহমানৰ পিছত তুমি বহাই আহাচোন ব'লা মাজনী ব'লা ওলাই আহাচোন তুমি বহা মই ভিতৰতে থৈ আহিছো ইয়াতে বহাচোন হ'ব মই বহিছোঁ আৰু মোৰ ছোৱালীজনী ভাল মানুহৰ ঘৰতে পৰিছে দেই মা আহিছে চোৱা আহিলো কৃষ্ণ কৃষ্ণ গাড়ী মটৰ কিবা অসুবিধা পালে নি এই গাড়ীৰ পৰা নামি আৰু যিমানটো খোজ কাঢ়িবলগীয়া হ'লে বাটত পাই আহিছো নহয় তাৰপিছত আহি বহিছো মাজনী বহি আছিলে মাতি দিবাচোন
এটা ভালে আছে নহয় আছো তোমালোকৰ সকলোৱে আছো ভালে আছো আৰু মই তুমি বহুত ভাল মানুহ দেই তোমাৰ ছোৱালীজনী ব্যৱহাৰ পাতি বহুত ভাল বহুত ভাল মোক সেই ডাঙৰ দুজনীহে মোৰ মূৰটো গৰম কৰি পেলাইছে ভাল নহয় নকবা একদম সৰুজনীকে অকল একদম মৰম কৰি থকাৰ কাৰণে তাহাঁতি কিছুমানে মোক দেখিবই নোৱাৰে মই তাহাঁতক কওঁ বুজাওঁ তহঁতি অকণমান তাই লিখিয়াকৈ কাম বন কৰিবি তাই লিখিয়াকৈ ঘৰ দুৱাৰ পৰিপাটিকৈ ৰখাবি কি জানি যে ডাঙৰ মানুহ চলাই আহিলে জানি অলিখন ল'ব লাগে গম পাওঁ নে নাপাওঁ এতিয়ানো শিক্ষা নাইকিয়া সৰু পাৰিলে নিশ্চয় অলিখন নেপেলায় কি চাই আছ খাই খাবি অলিখন লোৱা ৰ'বা অলিখন লওঁতে ইমান টাইম লাগিছে না খাই খাবি এনে যোৱা এতিয়া চাহ জলপান যোগাৰ কৰা সৰু বাইজনী অকল কৰি থাকিব নোৱাৰে যোৱা ভিতৰলৈ যোৱা দেখিছা এইখনে শিক্ষা নাইকিয়া তাহাঁতৰ পনিখন ল'ব লাগে নালাগে সেইখনে জ্ঞান নাইকিয়া এই মাকহঁতে নিশিকালে আকৌ ভিতৰতে চাহ জলপান মিঠাই আনিছো খুৰীচটা আছে তুমি খোৱাগৈ দেই এইজনী একদম চিপছ ইমান খাই তাই অকল